হেল্ল' ফ্ৰেণ্ডছ, আজি মই কি লৈ আহিছোঁ আপোনালোকৰ সন্মুখত চাওকচোন। নিৰামিষ বনাম আজি। সেইকাৰণে সকলো চব্জিবিলাক কাটি মেলি ল'লোঁ। তিয়হ, ভাতকেৰেলা, জিকা দেখিছেনে, সকলো আকৌ বিলাহী সকলোবোৰ কাটি মেলি ল'লোঁ। তেলত দি দিলোঁ, দি মেলি অলপ মছলা দিম, সোৱাদ পৰিমাণে নিমখ দিম আৰু ধুনীয়াকৈ ভুনি ল'ম। মিক্স কৰি লৈ আছোঁ। আজি নিৰামিষ খাব মন গৈছে, বুজিছেনে ফ্ৰেণ্ডসকল। নিৰামিষ বুলি ক'লে ভাবে যে মাছ মাংস নেখায় নেকি ন, এনেকুৱাও ভাবে। কিন্তু কেতিয়াবা আকৌ মাছ মাংসতে কি নিৰামিষ দি ভাত খাব পৰা যায় বেছি, হয়নে? সদায় মাছ মাংসগাল খাই আৰু মন নোযোৱাও হয়, যিহেতু নিৰামিষ খাই বহুত ভাল লাগে। মোৰ আজি মন গৈছে, আজি মই বনাই খাই আছোঁ। আৰু এইফালে হৈছে কি, চয়াবিন ভুনা বনাম। চয়াবিন ভুনা বনাই আছোঁ। আৰু এইফালে কি বনাম, এইফালে বনাম ধনিয়া পাতৰ চাটনি। এয়া চাটনি অলপ বনাই আছোঁ। পিঁয়াজ, কেঁচা জলকীয়া আৰু ধনিয়া পাত মিলাই তেল দিছোঁ, অলপ নিমখ দিছোঁ, দি পেলাই মিক্স কৰি চাটনি অলপ বনাই লৈছোঁ। এয়া দেখিছে, এইফালে বনাই ল'লোঁ। আৰু আনফালে চালাড খাম, যিহেতু চালাড খাবৰ কাৰণে সকলোবোৰ কাটি ল'লোঁ। চালাডৰ বাবে ধুনীয়াকৈ কাটি ল'লোঁ, লৈ পেলাই নিমখ অলপ লৈ ল'লোঁ, লৈ পেলাই আৰু মিক্স কৰি আছোঁ। আৰু ধুনীয়াকৈ মিক্স কৰি মেলি ধুনীয়াকৈ অলপ সময় থৈ দিম। নিমজ হৈ যায় যে বহুত ভাল লাগে, দেখিছে। ঠিক আছে, আজি আহিছোঁ, বাই বাই।